হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোলৈকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। কি খবৰ আপোনালোকৰ, ভালনে? মই আশা কৰিছোঁ আপোনালোকৰ সকলোৱে ভালেই চাগে। আৰু এই শাওণমহীয়া বতৰত আৰু ঘৰত থাকিবলৈতো টাইমেই নাই মানুহৰ এইকেইদিন, আৰু কেতিয়া খেতিটো হয় সকলোৱে মনত এনে ভাৱ হৈছে, এনেকুৱা এটা ভাৱ। আৰু এয়া আমি আজি প্ৰথম নভুই আমাৰ এয়া গোছ এনেকৈ লৈছোঁ, কচু এজোপা, তামোল 3খন, আগলি পাত, আৰু মানুহৰ সকলোৱে মানে বেলেগ বেলেগকৈ লয় আৰু গোছ প্ৰথম নভুই দিনাখন। নব আজি হাঁহৰ মাংস খাবলৈ পাব দেই, ৰাজহাঁহ মাটো। অঁ বুট গুটি নিমিলিব নহয়। ৰুইছনে? আৰু এয়া আমি 5টা বজাতে আহোঁ ৰুবলৈ। আপোনালোকে বাৰু মনুমতী অ' মম ৰু ভালকৈ ৰু দেই। ৰসগোল্লা চাহ পানী আনিব এতিয়া, ৰু আনিব। অথনি খালোঁ নহয় আমি ৰসগোল্লা। এয়া আমি চাহ খাবলৈ আহিছোঁ এতিয়া। এয়া আমাৰ শাহুমাই চাহ আনিছে। আৰু আপোনালোকে কেইটা বজাত আহে বাৰু ৰুবলৈ? আমাৰ কিন্তু 5টা বজাতে আহোঁ আৰু 1টা বজালৈকে ৰুওঁ। আৰু গোটেই দিনটো মানে যিমানহে ৰ'দ, মানে গোটেই দিনটোতো ৰুব লাগিলে মানুহৰ গৰমেই সোমাই যাব। আৰু ভাবিলোঁ মই মাছো ওলাইছে পথাৰত, মাছো অকণমান ধৰি আনো বুলি ভাবিলোঁ। এয়া আমাৰ দাদা এজনে এয়া ধৰিবলৈ ওলাইছে, এয়া ট্ৰেক্টৰে হাল বাইছে। চাওকচোন, আপোনালোকৰ ফালে বাৰু মাছ ওলায়নে? আমাৰ ফালে সঁচাকৈ ইমান মাছ ওলাইছে নহয় পথাৰত, চাওকচোন। নধৰাকৈ থাকিব পৰা নাই, মানে সকলো আহিছে দৌৰি দৌৰি মাছ ধৰিবলৈ। এয়া আপোনালোকৰ ফালে পানী কেনেকুৱা হৈছে বাৰু? আমাৰ ফালে এয়া পানী চাওকচোন, ইমান পানী হোৱা নাই। আমাৰ ডিষ্ট্ৰিক্ট গোলাঘাট পৰে, আৰু আমাৰ এই গোলাঘাট ডিষ্ট্ৰিক্টটোৱে মানুহে অকণমান শান্তিত থাকিব পাইছে আৰু ভগৱানে কৰাত। কিন্তু অইন গাঁৱত, অইন ডিষ্ট্ৰিক্টত মই দেখিছোঁ ইমান পানী হৈছে, মানুহৰ মানে আলহীলৈ দেখি সঁচাকৈ বহুত বেয়া লাগিছে। এনেকুৱা পানী হৈছে, ঘৰ দুৱাৰ উটুৱাই নিছে। সঁচাকৈ বহুত বেয়া লাগিছে দেখি। কিন্তু আমাৰ ফালে বাৰু ভগৱানে কৰাত এনেকৈ আছোঁ আৰু দেই জীয়াই। এনেকৈ থাকক বুলি আশা কৰিছোঁ ভগৱানক। আৰু এইবাৰ খেতিটো মানুহৰ সকলোৰে ভালেই হৈছে। যোৱা বছৰতো খেতি মানুহে কৰিবই নোৱাৰিলে, পানী নাই কাৰণে। আমাৰ ফালে যোৱা বছৰ পানী সঁচাকৈ অলপ নাই, ঠায়ে ঠায়েহে ৰুব পাৰিলে, মানুহে খেতি কৰিব পাৰিলে। এইবাৰ সঁচাকৈ মানুহে মনৰ হেঁপাহে খেতি কৰিছে। আৰু চাওকচোন, আমাৰ ফালে এয়া পানী আছে। এয়া আমাৰ এইফালে মিয়া বুলি কয়, আৰু আপোনালোকৰ ফালে কি বুলি কয় নাজানো। এয়া চব কঠীয়া বান্ধিছে, আমাৰ নিচিনাকৈ নেবান্ধে সিহঁতে। এনেকৈ মুঠি মুঠিকৈ মানে চেলা পাতি লয়, আৰু চেলা পাতি মানে নুৰিয়াই দিয়ে, ডাঙৰকৈ এমুঠা বান্ধি দিয়ে। আৰু এয়া আমাৰ বৰ্তা এজনৰ ঘৰৰ ওচৰতে। আমাৰ কিন্তু লগোৱা নাই, আমাৰ ৰোৱনীহে ৰুইছোঁ। আৰু বৰ্তাহঁতৰ ঘৰত এনেদৰে মিয়াহে লগাইছে এইবাৰ। চাওকচোন, কিমান ধুনীয়াকৈ এনেদৰে মুঠি মুঠিকৈ এনেদৰে বান্ধিছে। চাওকচোন, ইমান ধুনীয়াকৈ এনেদৰে মুঠি মুঠিকৈ মুঠা কৰি বান্ধি পেলালে। চাওকচোন, ইমান ধুনীয়াকৈ। আৰু আমিতো এইভাগে বান্ধিব নোৱাৰোঁৱেই। আমাৰ আশী, বা কিছুমানে আশী কয়, কিছুমানে আশা কয়। আৰু আমাৰ ঘৰ পালোহি, এতিয়া ভাত খাবলৈ আহিলোঁ। আৰু এয়া মিস্ত্ৰী আমাৰ ঘৰত কাম লাগি আছে, বাকচ বনাই আছে, এইবোৰ ৱাৰ লাইট থ'বৰ বাবে। আৰু মই চৌকেছ এটা বনাবলৈ দিলোঁ। এইটো কেনেকুৱা লাগিছে চাওকচোন, চৌকেছটো ভাল লাগিছেনে বাৰু? চৌকেছ নহয়, মানে গেছ টেবুল হয়। মই পাহৰিছোঁৱে, গেছ টেবুলহে হয়, চৌকেছ নহয়। কেনেকুৱা লাগিছে?
আৰু আমাৰ এয়া টেণ্ট হাউচ, এয়া সকামৰ বাবে নিবলৈ উলিয়াইছে বস্তু। আৰু এয়া ভাত খাব হৈ গ'ল, ভাত খাবলৈ মাতিলে আমাক। এয়া ভাতৰ পাতত বহিবলৈ আহিছোঁ। নৱমীৰ দিনাখন আৰু প্ৰথম মাংসই উলিওৱা হয়, সেইবাবে মাংস ভাতেই বনাইছে। আৰু আমাৰ শেষত এয়া বৌক আমি অকণমান নিয়মটো কৰি দিছোঁ, সানি দিছোঁ অলপ। মই কেমেৰাটোৱে ধৰি আছোঁ, কিন্তু ওচৰৰ আমাৰ ননদজনীয়ে সানিছে বৌ। আৰু মনুমতি খান অকণমান। আপোনালোকৰ ফালে বাৰু এনেকুৱা নিয়ম আছেনে বোকা সনা? কিন্তু আমাৰ এনে ধেমালি আৰু একেবাৰে ৰোৱা একেবাৰে লাষ্টত। এয়া এইপিনে সানিব আহিছে। আৰু এয়া চাওকচোন, বৌক অলপ সানি দিওঁ বুলি ভাবিছোঁ। আৰু ময়ো নবৌক সানি দিওঁ বুলি আহিছোঁ অলপ। একেবাৰে ৰোৱা এদাই হ'ল আৰু এইডৰাহে আছে, সেইবাবে অকণমান ধেমালি কৰিছোঁ। আপোনালোকৰ ফালে বাৰু এনেকুৱা ধেমালি কৰেনে ৰোৱাৰ শেষত? কৰোঁ আৰু গ'লে। আৰু মানুহৰ জীৱনতনো কি, জীয়াই থকা জীৱনত সদায় মিলা প্ৰীতিৰে সকলোৱে থাকিব লাগে। আৰু কোনদিনা মৰিব লাগিব, কোনদিনা কি হ'ব লাগিব কোনেও ক'ব নোৱাৰে। সেইকাৰণে জীয়াই থকা জীৱনটোত সকলোৱে হাঁহি ফূৰ্তিৰে কটাব লাগে দিনবিলাক। আৰু এয়া চাওকচোন, আমাৰ ফালে পানীও যথেষ্ট হৈছে আৰু ইমান একেবাৰে ৰুব নোৱাৰাও নহয়, পানী চলি হৈ আছে, অলপ ৰুব পৰাই হৈ আছে আৰু। সেইবাবে আজি মই ভিডিঅ'টো পাতি পেলালোঁ। আৰু মোকো এয়া খেদি আহিছে বৌ এজনীয়ে, আৰু মাজু বৌ খেদি অহাজনী। আৰু খেদি এতিয়া পোৱাবগৈ ঠিক নাই। এয়া বৌকো সানি দিছোঁ অকণমান। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ'টো শেষলৈ চাই আছিলে তেখেতসকলে মই বহুত ধন্যবাদ জনালোঁ। আৰু ইমানতে মোৰ ভিডিঅ'টো সকলোলৈকে নমস্কাৰ জনাই ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। নমস্কাৰ।